মৰ্নিং কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি ৰাতিপুৱাই মই এটা কাম কৰিম এয়া বেলি ফুল দেখিছে বেলি ফুলকেইটা মই আগতে ৰুম তাৰপিছত ব্লগটো আৰম্ভ কৰিম তো ব্লগ মই বেলি ফুলকেইটা আগতে কেনেকৈ ৰুম সেইটো দেখাওঁ আপোনালোকক তাৰপিছত ব্লগটো আৰম্ভ কৰি দিম প্ৰথমতে মাটিখিনি এনেদৰে খান্দি ল'ব অলপমান মাটিতে খান্দিলে হৈ যাব এনেকৈ আপোনালোকে খান্দি ল'ব মই যেনেকৈ দেখাই দিছোঁ ঠিক তেনেকৈ খান্দি ল'ব একদম সৰু সৰুকৈ গুড়ি গুড়ি কৰি ল'ব তাৰপিছত এতিয়া সাৰ দিম মই বেলেগ সাৰ ইউজ কৰা নাই যিহেতু আমাৰ ঘৰত গৰু আছে গোবৰৰ এভেইলেবল আছে গোবৰ সেইকাৰণে শুকান গোবৰ মই ইয়াত দি দিছোঁ ছটিয়াই আৰু তাৰপিছত এয়া চাওক যেনেকৈ দিছোঁ তাৰপিছত সেইখিনি মিক্স কৰি ইয়াত মই গুটিবিলাক দি দিম বেলি ফুলৰ যিখিনি শুকান গুটি আছে সেইখিনি দি দিম আৰু তাৰপিছত ইয়াত ধুনীয়াকৈ এসপ্তাহমান মই পানী দি থাকিম আৰু এয়া চাওক মই পানী চানী দি ল'লোঁ এইখিনি কাম কৰিব যোৱা বছৰ বেলি ফুল বহুত বেছি ধুনীয়া হৈছিল চাওঁ এই বছৰ হয় নে নহয় যদি হয় আপোনালোকক নিশ্চয় দেখুৱাম আৰু যদি নহয় তেতিয়াহ'লেও দেখুৱাম যদি হয় তেতিয়াহ'লে কেইদিনমান পিছতে তাৰ পৰা পুলি গজিব আৰম্ভ কৰিব আৰু যদি নহয় তেতিয়াহ'লেতো আৰু বেয়াই বেলেগ কিবা আৰু ৰুম তো চাই থাকক আমাৰ ঘৰৰ শাকনি বাৰীখন দেখাই আছোঁ ৰ'ব ৱেট সেইটো মোৰ মেকুৰী এয়া চাওক এয়া ধনিয়া পুতিছিলোঁ কিন্তু বান্দৰে অৱস্থা শেষ কৰি দিছে এয়া লাই শাক এইফালে আছে মূলা আৰু ইয়াত আছিল মূলা কিন্তু এন্দুৰে কি কৰি পেলাইছে চাওক কি আছিল এইখিনি পালেং কিন্তু এই খেৰখিনি অনাৰ কাৰণে পালেংখিনি নষ্ট হৈ গৈছে আৰু এইটো মোৰ মেকুৰী পোৱালি চাওক কিমান কিউট হয় বহুত বেছি দুষ্ট হয় দুষ্ট বহুত বেছি বদমাছ কি হ'ল আৰু জন্মৰ পৰা আমাৰ ঘৰতে আছিল কিন্তু মাজতে এমাহমান নাছিল আৰু এতিয়া আৰু আহিছে ক'ৰ পৰা বা তাক কি কৰিম মই এতিয়া চাওক খেৰৰ পুজত উঠি গৈছে চাওক কোনে খাব খা মই আজি আপোনালোকক এটা ইভিনিং টাইমত চটপটা খাবলৈ যিসকলৰ মন যায় সেইসকলৰ কাৰণে এটা ৰেচিপি আছে আৰু সেই ৰেচিপিটো মই আপোনালোকক দেখুৱাই আছোঁ কি মিক্স কৰিব লাগে আচলতে এটা অমৰদ্বীপ বুলি এটা মিক্সাৰ পেকেট আছে সেইটো লৈ আহিব এইটো সকলো দোকানতে পোৱা যায় 5 টকা 10 টকা যি পাই কিনি লৈ আহিব আৰু ল'ব অলপমান গুড় আৰু মিঠৈ গুড় আৰু মুড়ি ল'ব তো দেখাই আছোঁ মই কি কৰিব লাগিব গাইজ এয়া চাওক মুড়ি আৰু এয়া হ'ল গুড় এই গুড়টো লৈ ল'ব আৰু এইটো হ'ল অমৰদ্বীপ মিক্সাৰ ইয়াত মানে বাদাম বহুত থাকে বাদাম মিক্স কৰক এই তিনিটা বস্তুৰ যিটো কম্বিনেশ্যন এই যিটো টেষ্ট হয় একদম তামাম টেষ্টি হয় আৰু এবাৰ খাই চাব যদি ভাল পায় কমেণ্টছত দিব আৰু যদি খাই পোৱা নাই খাই চাব আৰু যদি ভাল পায় মোক কৈ দিব আৰু যদি খাই পাইছে তথাপিও কৈ দিব এইটো খাবলৈ কাৰণে বহুত বেছি টেষ্টি হয় মই দেখাই আছোঁ বহুত টেষ্টি যোনে খাই পোৱা নাই প্লিজ এবাৰ খাই চাব বহুত টেষ্টি হয় বহুত টেষ্টটোত আছে আপোনাৰ নিমখো আছে জ্বলাও আছে কুৰকুৰাপনো আছে মিঠাও আছে সকলোখিনি আছে তো গাইজ এবাৰ ট্ৰাই কৰি চাব মাত্ৰ 3টা বস্তু এটা হ'ল মুড়ি এটা হ'ল আপোনাৰ অমৰদ্বীপ মিক্সাৰ আৰু এটা মিঠৈ মানে গুড় এই 3টা বস্তু মিক্স কৰি দিব একেলগে তাৰপিছত খাব ইভিনিং টাইমত